হেৰি বন্ধুহঁত আপোনালোকে কেনে আছে আশা কৰোঁ আপোনালোকে পুৰা একদম মজা আছে না কি কয় গতিকে আজি আমি যাম নদী পাৰত আলু খেতি কৰিব গতিকে কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ ভঙবং মানে অনতি পলমে আমি যাব আহক সেয়া নদী পাৰত আলু খেতি কৰিব নদী পাৰলৈ ঘৰৰ পৰা মানে ঘৰৰ পিছফালে এয়া নদী পাৰ গতিকে আমি নদী পাৰত গৈ আছোঁ আলু খেতি কৰিব পুৰা এইগিলা খাল চাল আছে আৰু চাইড মুখে গতিকে আমি নদীৰ পাৰ পাই গ'লোঁ গতিকে এয়াই হৈছে আমাৰ নদীৰ পাৰ প্ৰথম নদীটো দেখাই লওঁ আৰু নদীৰ পাৰত আমি কৰিম আলুৰ খেতি এয়া নৈৰ পাৰ নদীটো দেখুৱাই ল'লোঁ ইমূৰৰ পৰা সিমূৰলৈ আৰু এতিয়া কৰিম আমি ইয়াতে আলুখন মানে বাগানতে কৰিম আমি আলুৰ খেতি পুৰা মাটিবোৰ এয়া চহাই লৈছোঁ ট্ৰেক্টৰেৰে দেখুৱাই আছোঁ ওচৰলৈ গৈ এয়া পুৰা নাঙল চাঙল পুৰা লৈছোঁ এয়া পুৰা আমি সোমালোঁ আলুৰ খেতিত মানে ইয়াত আমি আলু খেতি কৰিম পুৰা মাটিবোৰ পুৰা ট্ৰেক্টৰেদি পুৰা একদম গুড়া কৰি লৈছোঁ একদম চাই লওক আৰু এতিয়া আমি আলু খেতিৰ কাৰণে পুৰা বাটি বনাম গোটেইগিলাই একেলগে আহয়া খেতি কৰবাক লগিন কান্ধত নাঙাল লং গতিকে আমি খেতি কৰোঁ আহক আলু যিহে দাম এই মাহা আলু আমি আনছোঁ ৰুবাক লগি গতিকে এইগিলা আলু ডাঙৰ আলু গেলা চাই আছোঁ মানে ফালি ৰুব লাগিবতো এইগিলা হৈছে আলুৰ চকু সেইগিলা পুৰা ৰুই দিম পুৰা এনেকৈ সেয়া পাচিটোত পুৰা এক টুকৰি গাজা অলপ আলু লৈ লৈছোঁ আৰু এয়া প্ৰথম এটা আলু এনেকৈ লৈ ল'লোঁ লৈ এয়া আমাৰ খেতিত প্ৰথম আলু পুৰা ৰুই দিলোঁ পুৰা সেয়া প্ৰথম আলু আমাৰ খেতিত ৰুই দিলোঁ আৰু এই আলুটো ৰুই এতিয়া আমি আমাৰ খেতিত এয়া আলু ৰোৱা মিছন চুৰু কৰি দিলোঁ মজাকৈ এতিয়া আলু ৰুম ভঙা এয়া আমাৰ বাগানত আলু তালু ৰুই দিলোঁ আৰু আলুৰ লগতে এতিয়া কি ৰুইছোঁ আপোনালোকক দেখি দিছোঁ আৰু এতিয়া আলুৰ লগতে এয়া পিঁয়াজো ৰুইছোঁ এয়া পিঁয়াজৰ ঠাৰি পুৰা এনেকৈ আছে অকণমান জেগাতে এনেকৈ পিঁয়াজ চিয়াজ ৰুইছোঁ আৰু আলুৱে পিঁয়াজে চব পুৰা পিয়ৰ বস্তু ঘৰতে সাৰ চাৰ নেদা পুৰা পিয়ৰ বস্তু খাব লাগে ছাগাল আৰু গৰুৰ উৎপাদৰ কাৰণে মজাকৈ পুৰা বেৰা দি লৈছোঁ যাতে ছাগাল গৰু একো ইয়াত সোমাব নোৱাৰে আৰু খেতি নষ্ট কৰিব নোৱাৰে আৰু এয়া চাওক তামোলৰ পুলি মজাকৈ বেৰাৰ কাষে ৰুই গৈছোঁ পুৰা মজাকৈ এনেকৈ তামোলৰ পুলি ৰুইছোঁ লগতে কদম গছৰ পুলি ৰুইছোঁ যিবিলাক ডাঙৰ হৈছেয়ে পুৰা এনেকৈ ৰুই দিছোঁ আৰু মজাকৈ সেই মানে এই চাৰিওমুখে পুৰা এনেকৈ ৰুই দিছোঁ এনেকৈ চাৰিওমুখে ৰুই দিছোঁ তামোলৰ পুলি আৰু কদমৰ পুলি আৰু এয়া এখন ধুনীয়াকৈ পুৰা চালি দি দিছোঁ মানে ৰাঙালাও জাতিলাও তাতিলাও ইয়াত ৰোৱাৰ কাৰণে এইখন চালি ইয়াত দি দিছোঁ বঢ়িয়াকৈ আমাৰ বাৰীত ৰোৱা মানে শেষ বস্তুটো এটা মজা বস্তু যিটো সাধাৰণতে দেখা পোৱা নাযায় এয়া কুঁহিয়াৰ ৰুইছোঁ কুঁহিয়াৰ মানে কাটিছোঁ আৰু এয়া কেইডালমান আছে গতিকে সেইকেইডালেই দেখাই দিছোঁ এয়া কুঁহিয়াৰ ৰুইছোঁ আমাৰ বাৰীত মজাকৈ এয়া কুঁহিয়াৰ গছ এয়া কুঁহিয়াৰ
খাব নেকি কুঁহিয়াৰ মানে কাটিছোঁ এই দুডালমান আছিল গতিকে সেই কৰি দিলে দেখুৱাই দিছোঁ মজাকৈ আমি আলু ৰুই শেষ দি দিলোঁ কেইদিনমান পাছত পূৰা ডাঙৰ ডাঙৰ ইয়াত আলু হৈ যাব মানে আলুৰ গাছ হ'ব আলুবিলাক উঘালিম পূৰা ডাঙৰ ডাঙৰ আলু হৈ যাব আৰু সেইবিলাক পূৰা আমি ভাজা খাম আপোনালোকেও আহি যাব একেলগে আমি পূৰা ভাজা খাম আলু ভাজা গতিকে সঁচাকৈ যদি এই ভিডিঅ'টো চাই বহুতেই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নেপাহৰিব আৰু বহুতেই যদি ভাল লাগিছে ওচৰতে থকা বেলটো প্লিজ আকৌ এবাৰ কৈছোঁ প্লিজ দবাই দিব গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰোঁ ধন্যবাদ।